নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলটোলৈ। আপোনালোকৰ ওচৰলৈ আকৌ নতুন এটা আপডেট লৈ আহিছোঁ। তো আপোনালোকৰ যিটো পোষ্ট অফিচৰ যিটো আপোনালোকৰ অনলাইন এপ্লাই হৈছিলে, আপোনালোকৰ যিটো বিনা এক্সামত আপোনালোকৰ কেৱল মেট্ৰিকৰ পাৰ্চেণ্টেজ চাই কিনে আপোনালোকৰ এপ্লাই হৈছিলে আৰু মেট্ৰিকৰ পাৰ্চেণ্টেজ দিব লগা হৈছিলে। তো তাৰ আপোনাৰ লিষ্ট 1খন আহি গ'ল। তো আপোনালোকক মই কেনেধৰণে আপোনালোকে চাব তাৰ সম্পূৰ্ণ প্ৰচেছটো দেখাই গৈছোঁ। আৰু লিষ্ট আহিব নাই সেইটো কথাও আপোনালোকক মই ভিডিঅ'তে ক'ম। তো প্ৰথমে আপোনালোকে গুগলটো অ'পেন কৰি ল'ব বা যিকোনো এটা আপোনালোকে ব্ৰাউজাৰ অ'পেন কৰিব, আপোনালোকে ক্ৰমে হওক ফায়াৰফক্সে হওক। তো ইয়াত আপোনালোকে লিখিব GDS লিখি কিনে চাৰ্চ কৰি দিব। তো প্ৰথমত যিটো ৱেবছাইট ওলাব তাত ক্লিক কৰিব। তো ইয়াত চাওক আপোনালোকৰ লিষ্ট অফ শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ইজ ৰিলিজ ফৰ অল চাৰ্কলছ। তো আপোনালোকে যাব ইয়াত শ্বৰ্ট লিষ্টেড কেণ্ডিডেটত ক্লিক কৰিব। ইয়াত চাওক আপোনালোকৰ অপশ্যন আহি গৈছে ক'ৰ কাৰণে অ'পেন কৰিব। তো আছামৰ কাৰণে চিম্পলি ক্লিক কৰি দিব। আৰু আপোনালোকৰ চাওক মই ইয়াত ফাইলটো অলৰেডি ডাউনলোড কৰি থৈছোঁ। আপোনালোকে ইয়াত ক্লিক কৰি কিনে ডাউনলোড ফাইল কৰি কিনে আপোনালোকে ফাইলটো ডাউনলোড কৰি ইয়াত চাব পাৰিব। তো চাওক এখন আছে লিষ্ট আপোনালোকৰ আছাম চাৰ্কলৰ লিষ্ট 1 ওলাইছে। তো আপোনালোকৰ ইয়াত চাওক যিখিনি কেণ্ডিডেট শ্বৰ্ট লিষ্ট হৈছে তেওঁলোকে নিজৰ অৰিজিনেল ডকুমেণ্টছ ল'ব লাগিব আৰু লগতে আপোনালোকৰ 2 কপি ছেল্ফ এটেষ্টেড ফটোকপি লাগিব বুলি কোৱা হৈছে। তো আপোনালোকে যিসকলে ইয়াত ছিলেক্ট হৈছে তেওঁলোকলৈ এটা মেছেজ গৈছে আৰু আপোনালোকে চাব পাৰে ক'ৰ কিমান পাৰ্চেণ্টেজ আছে। যদি লাগে আপোনালোকক মই PDFটো আপোনালোকৰ লিংক দি দিম, আপোনালোকে লিংকত গৈ ডাউনলোড কৰিব পাৰিব, অথবা আপোনালোকৰ মই যেনেধৰণে প্ৰচেছটো দেখাইছোঁ সেইটো প্ৰচেছত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। এতিয়া আপোনালোকৰ কথা হ'ল যে আৰু লিষ্ট ওলাবনে নাই। তো আপোনালোকৰ যেতিয়া আগতে আপোনালোকৰ এপ্লাই হৈছিলে তেতিয়াও আপোনালোকৰ লিষ্ট 5-6লৈকে ওলাইছিলে। তো ইয়াতো আপোনালোকৰ লিষ্ট ওলাব। ইয়াত আপোনালোকৰ লিখাই আছে চাওক আছাম চাৰ্কল, এইটো চাব পাৰে ডাঙৰকৈ লিখা আছে লিষ্ট 1 লিখা আছে, অৰ্থাৎ আপোনালোকৰ এখন প্ৰথম লিষ্ট আৰু আপোনালোকৰ লিষ্ট আহিব। তো এইখিনি প্ৰথম কেণ্ডিডেট ছিলেক্ট হৈছে, তাৰপাছত আৰু আপোনাৰ অলপ কম পাৰ্চেণ্টেজৰখিনিকো ছিলেক্ট হ'ব পাৰে। তো আপোনালোকে এটা হোপ ৰাখক, তো ছিলেক্ট হৈ যাবও পাৰে। তো ইয়াত লিষ্ট 1 ওলাইছেহে আৰু বহুকেইখন লিষ্ট আপোনালোকৰ ওলাব। তো যেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন ইয়াত হৈ যাব, তো ইয়াত কিছুমানে আপোনালোকৰ নেযাব, তাৰপাছত আকৌ নেক্সট লিষ্ট ওলাব, আকৌ নেক্সট লিষ্ট ওলাব, তেনেকুৱা ধৰণে আপোনালোকৰ প্ৰচেছটো গৈ থাকিব। আগৰবাৰ আপোনালোকৰ 5 নে 6 কিবা এটা ওলাইছিলে লিষ্ট। তো এইবাৰো তেনেকৈ আপোনালোকৰ ওলাব 5-6খন লিষ্ট ওলাব লাগে। তো ফাৰ্ষ্ট লিষ্টখন ওলাই গ'ল, ছেকেণ্ড লিষ্টটো অতি সোনকালে ওলাব। আপোনালোকক মই যেতিয়াই পাওঁ আপোনালোকক লিষ্টখন পোৱাৰ লগে লগে আপডেটটো দি দিম। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আপোনালোকে ইয়াৰ আপডেটবোৰ পাই থাকে। তো ধন্যবাদ। সেইটোৱে আছিলে আজি ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱীয়ে এই আপডেটটো বিচাৰি আছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।